हेलो राइज আমি এতিয়া সুমনিলৈ যাবলৈ আহিছোঁ মোৰ হাজবেণ্ড আৰু মই বলক আপোনালোকক ভিডিঅ'টি দেখাই আছোঁ আৰু লগতে মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট লগতে শ্বেয়াৰ এতিয়া গৈ আছোঁ আৰু দেখাইছোঁ এইখন সুমনি লগতে এখন বিল আছে এখন আছে বিলখন চাওকচোন সাগৰবেৰা বিল হয় আমাৰ সুমনিয়া লগতে এতিয়া গৈ আছোঁ বলক দেখাইছোঁ ৰাস্তাটো কেনে লাগিছে আপোনালোকৰ আমাৰ এই জেগাবোৰ চাই কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব ভাল পালে ভিডিঅ'টি লাইক কৰিব চাওকচোন পালোঁহি আৰু আমি এতিয়া মোৰ হাজবেণ্ড আগত গৈ আছে মই বিশেষ চিনি নাপাওঁ চাহপাত এইবোৰ চাহপাত কোমলীয়া চাহপাত এইবোৰ ওলাই আছে এইবোৰ মানুহে চিনি আছে চাওক ইয়াত থকা বাগানবোৰ খুব ভাল হয় চাহপাতবোৰ আৰু বহুত জংঘল দেখোন মানে জংঘল বাটে যাব লাগিব নেকি মই পাৰ হ'বলৈ পাৰিম জানো এইফালে সেই সুমনিখন ৰিণিকি দেখিছোঁ অলপ ভগৱান আজি মৰিলোঁ আৰু ইমান বাট আহিব লগা হ'ল মোৰ মানুহজনে 1 কিলোমিটাৰহে হ'ব বুলি কৈছিলে এতিয়া যে আহোঁতে 3 কিলোমিটাৰ ওপৰ হৈ যেন লাগিছে মই ভবাই নাছিলোঁ আৰু নেদেখা বস্তু এটা চাব লৈছোঁ ন সেইকাৰণে বহুত হেঁপাহ হৈ আছে আৰু আপোনালোককো দেখাম বৰষুণ হ'লে মানুহজনে ইয়াতে ৰৈ থাকে আৰু মানে কেতিয়াবা ৰান্ধি বাঢ়ি খাবলৈ পৰা সুবিধাও আছে ৰান্ধনি চৌকা আছে ইয়াতে মানে কল ৰাখিছে চৌ ৰাখিছে চচপেন ৰাখিছে কিবা এইবোৰ মানে বাতি লগতে কিবাচোন লাও পানীৰ বটলো দেখিছোঁ আৰু এয়া আমাৰ সুমনি বাগানৰ মালিকনী আহিছে সেইগৰাকী পানী বটল লৈ আহিছে হাতত আহক যাওঁ এইবোৰ আমাৰ সুমনিৰ মাজতে আছে চাহপাত এইবোৰ কোমলীয়া পাত এইবোৰ ছিঙিবলৈহে মানে লৈ যায় পুৰঠ পাতবোৰ নিনিয়ে প্ৰায় জানে মই নাজানো কাৰণে কৈ আছোঁ আৰু কাৰণ মই এইবোৰ জীৱনতো দেখা নাই আমাৰ তাতো নাছিলে দেখি থকা বস্তুকে দেখুৱাই আছে বুলি নক'ব কাৰণ মই নেদেখাৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনালোঁ দেখাবলৈ এইবোৰ হয় মুগা এনেকৈ কিয় এইটো এনেকুৱা হৈ আছে এক্সিডেণ্ট হোৱা নিচিনাকৈ আছে যে জিৰাইছে হা জিৰাইছে মুগা বধা কি ধুনীয়া মুগা চোৱা সেইবোৰ মুগা এই পকা আহিছে জানো এইবোৰ কিমান দিন লাগিব আৰু 3 দিনমান লাগিব এই কলপাতটো কিয় বান্ধি কলৰ বকুৱাটো কিয় বান্ধিছে তললৈ নানামিবলৈ ন তাৰপিছত পকা আহিলে কেনেকে বুজি পাব যে এইটো পকা ধৰিব পকাটো ঘূৰি ফুৰিব তাৰপিছত এই খুটাটো কিমান দিনৰ পিছত কাটি শেষ কৰিবনো দুদিনত শেষ হৈ যায়গৈ ন তাৰপিছতে খুটাটো মই সেই যোৱা বছৰ কাটি পাইছোঁ পালেও মই ইমান বিশেষ নাজানো ন সেইটো পৰিলে যে এইটো মাটিত পোৱাৰ লগে চোকা হৈছে চোকা হোৱাৰ মাটিত পৰিলে এনেকুৱা হৈছে গৰমৰ কাৰণে সেইটো কিবা মৰি যাব নেকি ঠাণ্ডা গ'লেই আৰু সেইটো মৰিলে তাৰমানে মাজে মাজে বৰষুণো দৰকাৰ জীয়াটো আছে যদি কাম নিদিয়ে বেছি গৰম হ'লেও মৰি যায়গৈ মানে তাৰপিছত মোক কিমান নামিছে বাৰু এইজোপা তাকে পুৰা ঢালি দিছোঁ হয় নেকি এনেকৈতো লোকচানেই হ'ব এইটো নামি আহিলে যে আকৌ এনেকৈ ভৰাই দিলে যাবগৈ নে যাব ওপৰলৈ যাবগৈ নামি অহাব কি ভোক লগা নাই নেকি ভোক লাগিছে আকৌ লাগিছে যে সিহঁতে অহা যোৱা কৰিলে মতে আকৌ খাবগৈ হয় নেকি কি ধুনীয়াকে বগাইছে চোৱা এইবিলাক এজোপা গছত কেইটামান মুগা আছে আপুনি
এইজোপা হেঙালু গছ হেঙালু 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 কেইদিন লাগিব আৰু মুগা গোটেই শেষ পকি শেষ হোৱালৈকে 10-12 দিন লাগিব 10-12 দিন হয় নেকি মই কিন্তু দেখা নাই এইকাৰণে চাবলৈ আহিলো এইবোৰ চুম গছ হেঙালু গছ হেঙালু এইটো পোকৰ পৰুৱা বাহাও আছে নেকি আমলৈ পৰুৱা সেইবোৰ থাকিলে অনিষ্ট নকৰে ডাঙৰ হ'লে কৰিব ভয় কৰিলে কেনেকে হ'ব দেখাই নাই আমি ধৰি থাকো ধৰিলে নহ'ব মই ধৰি চাওঁ বুলিয়ে ওলাইছো পকাটো এটা মেলিলো নে টানি আছো নাহে যে আহিব দুখ পাব ইমান জুয়ে ধৰে নে ধৰিলে এইবোৰ তাহাঁতৰ খোৱাটো ওলাই আহিছে ইমান জুয়ে ধৰাৰ কাৰণে ইমান জুয়ে ধৰিব নালাগিব লাহে লাহে লাহেকে ধৰিবলৈ নিজে গুচি আহিব আপুনি আকৌ এইবোৰ চুই থকা ন সেইকাৰণে ভয় নকৰে মোৰ ভয় লাগে আকৌ না ৰাইজ এইবোৰ দেখিছেনে এইবোৰ ৰ'দৰ তাপৰ কাৰণে তললৈ নামি আহিবলৈ বিচাৰে সেইকাৰণে গছৰ আধাৰ মাজতে কলহ বকুৱাই দি মেৰিয়াই ৰাখে তাত মানে যেতিয়া কলহ বকুৱাটো পিছল হয় তাত সিহঁতে মানে বগাই আহিব নোৱাৰে সেইকাৰণে তেনেকৈ বস্তুটো কৰি দিয়া হৈছে আৰু বহুত তাপত মানে বহুত মুগা মৰিছে বুলিও কৈছে মানে মাজে সময়ে বৰষুণো দৰকাৰ হয় কিন্তু বতাহ ধুমুহাটো প্ৰয়োজন নহয় মানে প্ৰায় বৰষুণ মাজে সময়ে হ'ব লাগে ৰ'দো হ'ব লাগে একেবাৰে নহ'লেও নহয় তথাপিও মানে এইবাৰ খুব ৰ'দৰ তাপটো বেছি হোৱাৰ কাৰণে মুগাবোৰ মানে গৰমত থাকিব নোৱাৰে কাৰণে গছৰ ওপৰত তললৈ নামি সিহঁত পলাবলৈ বিচাৰে মানে সেইকাৰণে এই পদ্ধতিয়ে কৰি ৰখা হৈছে আৰু লগতে মানে মানুহ ডেইলি ইয়াত ৰখীয়া হ'বই লাগিব মানে নহ'লে গছত চৰাই পৰি খায় চাওকচোন এই দীঘলতি পাতখিনি ইমান ধুনীয়াকৈ মুগাখিনিয়ে খাইছে আৰু এই পাতখিনি খাই শেষ হোৱাৰ পিছত আকৌ সিহঁত চোম গছলৈ উঠি যাবগৈ আজি মই মানে ফাৰ্ষ্ট টাইম আৰু ধৰি পোৱা নাছিলোঁ ধৰিছিলোঁ এবাৰ বৰ ভয় লাগিছিলে এতিয়া 2-3 বাৰ ধৰাৰ পৰা ধৰি অলপ ভয়টো কমিলে এনেকৈ এতিয়া মানে তলত পাত নাই যে এতিয়া ওপৰলৈ বগাই গৈ আছে খাবলৈ সেইবোৰ লাহে লাহে গৈ আছে চাওকচোন এই গছডালত আৰু 2-3 দিনৰ পিছৰ পৰা মানে পকা অহাৰ পিছত এইবোৰ আৰু তেতিয়া লাট ধৰিব লাটৰ পৰা সূতা কাটিব এইটো কিয় তেনেকৈ আছে চাওকচোন আপোনালোকে দেখিছে যদি এবাৰ ক'ব মইতো দেখাই নাই কি গছ বুলি কয় চুম গছ এই গছডালৰ নাম হ'লে চুম গছ এইটো পাত নাই কাৰণে এনেকৈ আছে ধৰিবলৈ আকৌ মই গছত লগাই দি আছোঁ চাই থাকক এইটো ধৰি মই দিছোঁ এতিয়া লাহে লাহে যাবগৈ বগাই ওপৰলৈ এই চুম গছৰ পাতটো নাইকিয়া হ'লে মানে আকৌ বেলেগ এডাল গছত দিব লাগিব তাৰপৰা সিহঁতে তেনেকৈ খায় লাহে লাহে এতিয়া ওপৰলৈ গৈ আছে বগা বগা এইবোৰ পাত নাইকিয়া হ'ল ন এইবোৰ গছৰ পাত নাইকিয়া হ'ল এতিয়া সেই ওপৰৰ পাতবোৰ খাবলৈ গৈ আছে আপোনালোকে চাই থাকক ভিডিঅ'টি ভাল পালে লাইক আৰু কমেণ্ট সেই চৰাই মানে এইবোৰ মুগা খাই যায় সেইকাৰণে এনেকৈ ৰখি থাকিব লাগে ধেনুকা লৈ নহ'লে বাটলি গুটি মাৰিব লাগে নহ'লে মুগা খাই শেষ কৰিব এনেকৈ দিনে ৰাতি ৰখিবলৈ নালাগে মানে দিনত ৰখিব লাগে বিশেষকৈ চৰাইৰ কাৰণে বনৰীয়া চৰাইৰ কাৰণে আৰু যদি কেনেবাকৈ গছত পৰি যায় গোটেই মুগা খাই আদায় কৰি দিব
দুজনীমান ৰাতিও পৰিছিল নেকি? বাদুলি বাদুলিয়ে খায় নেকি? বাদুলি যিমান খাব নহয় 1 কেজিমান একে ৰাতিতে শেষ কৰিব। চৰাই খায় বাৰু এনেকুৱা মুগা? কাউৰীও খায় আৰু বাদুলিয়ে খায়, বনৰীয়া চৰাই খায়। হালধীয়া চৰাইজনীয়ে খায় সেইখিনি কেতেকী এদিনটো বৰ ৰাতিও এতিয়া পোহা পৰা মানে কণী ফুটা পৰা ধৰি আজি কিমান দিন হ'লে? বেছি দিন হোৱা নাই। কিমান দিনমান হৈছে? আজি 20 দিন হৈছে। আজি সৈতে 20 দিন। 1 মাহ লাগেনে? 1 মাহ নালাগে। ইবাহতো বেছি চাই সোনকালে হয়। পটাপট কাটিব 4 দিনত চাহ কাটে চাই গৈ তাৰপাছত আকৌ 2 দিন হ'ব। 2 দিন আকৌ চাহ কাটিব 2 তাৰপাছত 3 পাছত 4 হ'ব। এতিয়া 4 লাগি আছেনে? 4 লাগিব 4 পা নাই আৰু পকিব। ধৰিবলৈ ঘৰলৈ লৈ যাব পকা হোৱাৰ পিছত খোজা হৈ যায়। ঢালি বনাই আজা গছ আছে নহয় কাটি ঢালি বনাই 2-4 টাকা বনাই বস্তাত ভৰাই লৈ যাব। বস্তাত ভৰাই নিওঁ ঢালি বনাম নহয় দেখিবা। চৰাই চিৰিকটি এইবিলাক আবেলি সময়ত বেছি আমনি কৰে আৰু ৰাতিপুৱা খুব আমনি, দুপৰীয়াখন অলপ শান্তি থাকিব পৰা যায় আৰু। এইখন কি চন্দলা কয়? এইখনতে মুগাবোৰ ওলমাই আনে। কি কয় এখন? চেণ্ডেলাই কয়। এইখনতে মুগাবোৰ ওলমাই ৰাখে ন? তাৰপিছত ইয়াত গছত লগাই দিব, গছৰ পৰা তাৰপৰা লাহে লাহে গছৰ পাত খাবলৈ গুচি যায়গৈ। ৰ'দ দিয়া সময়ত মানে তেতিয়া কি দেখা পোৱা যাব? মুগা গুৰিটোত কিমান মুগা থাকে তলৰ পৰা নামি আহে তেতিয়া ৰ'দত তাৰমানে গুচি আহে। এতিয়া ঠাণ্ডা কাটিলে ওপৰলৈ উঠিলে অলপমান সেই জেগাত বিৰাট ঢালি দিলোঁ আজি। কিমানমান নামি আহে তেতিয়া দেখিবলৈ কেনেকুৱা? এনেকুৱা ডাঠ হৈ আহেনে? ডাঠ হৈ আহে। হ'ব দে ৰাই চাওক মোৰ মুগাবোৰ কেনেকুৱা হৈছে দেখিলে আপোনালোকৰ ভয় লাগিবনে? ভাল কিবা ভয় নালাগে ক'ব দেই। মোৰ হ'লে প্ৰথমতে দেখিবলৈ ভয় লাগিছিলে, এটা চিঞৰ মাৰি দিলোঁ। তাৰপৰা হাজবেণ্ডে মানে ধৰি হাতত 2-3 বাৰ লগাই দিলে। তাৰপিছত এনেকৈ ভয় কৰিলে নহ'ব বুলি কোৱাৰ কাৰণে আৰু ভয় এটা কমিলে আৰু তেনেকৈ মই হেল্ল' ৰাইজ, এই মুগাটো পকা আহিছে। এতিয়া মই মানে এনেকৈ কৰি চালোঁ ন, খক কৰিছে নহয়। এইটো মানে পাত নেখাই পূৰা পাতল হৈ গ'ল। এতিয়া এইটো পকা হাঁহ হ'ল আৰু এতিয়া এই সূতাটো কাটিবগৈ আৰু এই মানে পাত নেখায় এতিয়া। এইটো একদম মানে কেনেকৈ আছে চাওকচোন ৰাইজ, দেখিলে কেনেকুৱা লাগে। আমি চুমনি বাগানলৈ আহোঁতে মানে এই আমলিৰ পৰুৱা পালোঁ। আজি ভাজি খাম বুলি ওলাইছোঁ। আপোনালোকে খাই পাইছেনে নাই এবাৰ কমেণ্টত জনাবচোন। মানে প্ৰায় ময়ো খাই পোৱা নাছিলোঁ, এই এডোখৰতহে খাই পাইছোঁ আৰু খাই ভালেই লাগে। কণীৰ লগত পিঁয়াজ জলকীয়া নহৰু দি ভাজিব লাগে, কণী 2টামান দিব লাগে, খাই ভাল লাগে। আৰু আজি ভাজি খাবলৈ ওলাইছোঁ বাৰু, কেনেকুৱা লাগে আপোনালোকেও খাই পাইছেনে নাই কমেণ্টত জনাব। হেল্ল' বন্ধু বান্ধৱীসকল, মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ, কাৰণ এতিয়া টাইম হ'ল 5:30 বাজি গ'ল। আৰু লগতে এই মুহূৰ্ততে শুনিলোঁ ওচৰতে বাঘে আজি যোৱা নিশা এটা গৰু খালে, কাৰণ ইয়াত বহুত জংঘলৰ কাৰণে বাঘ ওলায় আৰু প্ৰায় মানে ভয় লগা দৃশ্য। আৰু ইয়াৰ পৰা ওলাওঁ বাঘৰ বহুত লাগে।
এইবোৰ জংঘল দেখিছেই নহয় কিমান জংঘল মানে দেখিলেও ভয় লাগি থাকে আৰু আমি য'ত আহিছিলোঁ চুমনিখনলৈ ইয়াতে এখন ধুনীয়া ইমান সুন্দৰ পৰিৱেশৰ এখন চাহ বাগান আছিলে সেয়েহে আপোনালোকক দেখুৱালোঁ আৰু মানে মইতো চাহ বাগান আগতে দেখিছিলোঁ যদিও এনেকৈ ওচৰৰ পৰা চুই পোৱা নাছিলোঁ মই মানে আজি দেখি ইমান ভাল লাগিছে পাতকেইটি ছিঙি লৈ যাওঁ লাগিছে আৰু লগতে এইবোৰ চাহপাতে মই কেতিয়াবা মানে ঘৰতে এনেকৈ ছিঙি নি মানে পিয়াত পিচি কলপাততে এনেকৈ মঠি পেলাই ৰাখোঁ দুদিনৰ পিছত উলিয়াই ৰ'দত অকণমান শুকুৱাই পেলাই চাহ বনাওঁতে তাৰে মানে 2-3টি পাত এনেকৈ হেৰি কৰি দিয়াৰ পিছত চাহপাতটো চাহ খাই ইমান ভাল লাগে নহয় আপোনালোকেও তেনেকৈ কৰি খাবচোন হেল্ল' বন্ধু বান্ধৱীসকল আজি মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ লগতে মোৰ ভিডিঅ'টি চাই কেনে লাগিলে আপোনালোকে লাইক আৰু শ্বেয়াৰ কমেণ্ট আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক কমেণ্টে মোক অন্যৰ এটাৰ ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগাব বাই বাই